মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আহা আজি আমি সাবজেক্ট আৰু প্ৰিডিকেটৰ বিষয়ে কিছু কথা শিকোঁ। সাবজেক্ট কি আৰু প্ৰিডিকেট কি? আমাৰ বাক্যসমূহৰ দুটা অংশ থাকে বেসিক্যালি। তাৰ এটা অংশক আমি সাবজেক্ট ৰূপত দেখুৱাম আৰু এটা অংশক আমি প্ৰিডিকেট ৰূপত পাওঁ। এতিয়া সাবজেক্ট অংশটো কোনটো আৰু প্ৰিডিকেট অংশটো কোনটো? আমি এটা বাক্য লৈ লওঁ আৰু সেই বাক্যটোক বিশ্লেষণ কৰি সাবজেক্ট কোনটো আৰু প্ৰিডিকেট কোনটো তাৰ বিষয়ে জানিবলৈ চেষ্টা কৰোঁ। আহা যেনে Amira is feeding her cat. Amira is feeding her cat. Amirai তাইৰ মেকুৰীটোক খুৱাই আছে। ইয়াত কৰ্তা কোন? কামটো কোনে কৰিছে? আমিৰা। গতিকে আমিৰা কি? সাবজেক্ট। বাক্যটোৰ এইটো এটা বাক্য, বাক্যটোৰ এই পাৰ্টটোত সেই অংশটো আছে বা এইটো হৈছে সেই অংশ যিয়ে কামটো কৰি আছে বা যাৰ দ্বাৰা কামটো হৈ আছে। আৰু এই যিটো পাৰ্ট আছে ছেকেণ্ড পাৰ্ট, এই পাৰ্টটো কি হৈছে? কৰ্তাজনে কি কাম কৰিছে তাৰ বিৱৰণ। আৰু এইটো হৈছে সেইকাৰণে প্ৰিডিকেট। এতিয়া সাবজেক্ট হিচাপে মানুহৰ নামো থাকিব পাৰে, কোনোবা বস্তুও থাকিব পাৰে, এনি পাৰ্চন অৰ থিং। আৰু সেই পাৰ্চন বা থিঙৰ বিষয়ে বাক্যৰ যি অংশই বৰ্ণনা কৰে তাক প্ৰিডিকেট বোলে। সাবজেক্ট কৰ্তা, প্ৰিডিকেট বিধেয়। উই নিড এ বোট টু ক্ৰছ দ্য ৰিভাৰ। বাক্যটোলৈ তোমালোকে ভালকৈ মন কৰা। উই নিড, আমাক প্ৰয়োজন, এ বোট, এখন নাৱৰ, টু ক্ৰছ দ্য ৰিভাৰ, নদীটো পাৰ হ'বৰ কাৰণে। ইয়াত সাবজেক্ট কোনটো? ইয়াত সাবজেক্ট হ'ব উই, কাৰণ কাক নাৱৰ প্ৰয়োজন? নদীটো পাৰ হ'বৰ কাৰণে আমাক। আৰু এই উইটো কি প্ৰয়োজন, কি কৰিবৰ কাৰণে কোনে বুজাইছে? এই অংশটোৱে বুজাইছে। বাক্যটোৰ এইটো অংশটোৱে বুজাইছে কোনে কামটো কৰিব, কাক প্ৰয়োজন, কি প্ৰয়োজন। আৰু এই অংশটোৰ বিষয়ে বুজাইছে এইটোৱে যে এই উইক অৰ্থাৎ আমাক কি প্ৰয়োজন, কি কৰিবৰ কাৰণে এই অংশটোৱে বুজাইছে। অৰ্থাৎ সাবজেক্টৰ বিষয়ে যিটো অংশই বৰ্ণনা কৰে তাক কি বোলে? প্ৰিডিকেট বোলে। আৰু প্ৰিডিকেটে যাৰ কথা কয় সেই অংশটোক কি বুলি কয়? সাবজেক্ট বুলি কয়। সাবজেক্ট আৰু প্ৰিডিকেটৰ মাজৰ কনফিউজন দূৰ কৰিবৰ কাৰণে তোমালোকে এটা কিটিপ মনত ৰাখিবা, সেইটো হৈছে যে প্ৰিডিকেটে যাৰ কথা কয়, প্ৰিডিকেটে অৰ্থাৎ বাক্যটোৰ যিটো অংশই যাৰ কথা কয় সেইটো হৈছে সাবজেক্ট। আৰু সাবজেক্টৰ বিষয়ে, এই সাবজেক্টৰ বিষয়ে বাক্যটোৰ যিটো অংশই বৰ্ণনা কৰে সেইটো হৈছে প্ৰিডিকেট। ইয়াত নিড এ বোট টু ক্ৰছ দ্য ৰিভাৰ, নাৱৰ প্ৰয়োজন নদীটো পাৰ হ'বৰ কাৰণে। কাক? আমাক। গতিকে কি? আমাৰ কথা প্ৰিডিকেটে বুজাইছে। গতিকে আমি হৈছোঁ কি? সাবজেক্ট। আৰু এই সাবজেক্টৰ বিষয়ে বৰ্ণনা কোনে কৰিলে? প্ৰিডিকেটে। আমাক কি প্ৰয়োজন? নিড এ বোট টু ক্ৰছ দ্য ৰিভাৰ, আমাৰ বিষয়ে কোনে
বৰ্ণনা কৰিলে, প্ৰিডিকেটে বৰ্ণনা কৰিলে, আৰু প্ৰিডিকেটে কাৰ কথা ক'লে, আমাৰ কথা ক'লে। প্ৰিডিকেটে যাৰ কথা কয় সেইটো হৈছে ছাবজেক্ট, আৰু ছাবজেক্টৰ বিষয়ে যোনে বৰ্ণনা কৰে সেইটো হৈছে প্ৰিডিকেট। দ্বিতীয় বাক্য এটা লওঁ আহা। They are going to school. সিহঁত স্কুললৈ গৈ আছে। এই বাক্যটোত তোমালোকে ক'ব পাৰিবানে কোনটো ছাবজেক্ট হ'ব? ইয়াত কাৰ বিষয়ে কোৱা হৈছে? সিহঁত। দে কাৰ বিষয়ে বৰ্ণনা কৰা হৈছে? দেৰ বিষয়ে বৰ্ণনা কৰা হৈছে। গতিকে দেটো কি? ছাবজেক্ট। ছাবজেক্টৰ বিষয়ে কোনে বৰ্ণনা কৰিছে? সিহঁত। কি? সিহঁতৰ বিষয়ে কোনে বৰ্ণনা কৰিছে? আৰু গোয়িং টু স্কুল এই পাৰ্টটোৱে বৰ্ণনা কৰিছে। সিহঁত স্কুললৈ গৈ আছে, অৰ্থাৎ সিহঁতৰ বিষয়ে সিহঁতে কি কৰিছে? মাছ মাৰি আছেনে, ভাত বনাই আছেনে, স্কুললৈ গৈ আছে, সেই কথাটো কোনে বৰ্ণনা কৰিছে? এই পাৰ্টটোৱে বৰ্ণনা কৰিছে। গতিকে এই পাৰ্টটো কি? প্ৰিডিকেট। আমি দে বুলি কোৱাৰ লগে লগে গম নাপাওঁ দে কি কৰি আছে। দে মাছ মাৰি থাকিব পাৰে, ভাত বনাই থাকিব পাৰে, কিন্তু দেৰ পাছতে যেতিয়া আমি এইখিনি পঢ়িম বাক্যটোত, তেতিয়াহে আমি গম পাম যে দে কি কৰি আছে, সিহঁতে কি কৰি আছে, স্কুললৈ গৈ আছে। গতিকে ইয়াত দেৰ বিষয়ে এই অংশটোৱে বৰ্ণনা কৰিছে। গতিকে এই বাক্যটোত দেৰ বিষয়ে বৰ্ণনা কৰা অংশ এইটো। গতিকে এই অংশটো হৈছে প্ৰিডিকেট। আৰু প্ৰিডিকেটে যাৰ বিষয়ে ক'লে সেইটো হৈছে দে, অৰ্থাৎ সিহঁতৰ বিষয়ে প্ৰিডিকেটে বৰ্ণনা কৰিলে। গতিকে দেটো ছাবজেক্ট। প্ৰিডিকেটে ছাবজেক্টৰ কথা ক'লে আৰু ছাবজেক্টৰ কথা বৰ্ণনা কৰিলে প্ৰিডিকেটে। একেবাৰে সহজ কৰি দিওঁ। প্ৰিডিকেটে যাৰ বিষয়ে কয়, অৰ্থাৎ দেৰ বিষয়ে কৈছে, গতিকে দে ছাবজেক্ট। আৰু ছাবজেক্টৰ বিষয়ে যোনে কথা, ছাবজেক্টে কি কৰিছে, কি কৰা নাই, মানে ছাবজেক্টৰ বিষয়ে যিয়ে বৰ্ণনা কৰে তাক কি বুলি কয়? প্ৰিডিকেট বুলি কয়। আহা আমি এতিয়া ডেফিনেশ্যন লিখোঁ। The part of the sentence which names the person or thing that we speaking about. তাৰমানে কি? দ্য পাৰ্ট অফ দ্য চেণ্টেন্স, বাক্যৰ সেই অংশটো, হুইচ নেমছ দ্য পাৰ্চন অৰ থিং ডেট উই আৰ স্পিকিং এবাউট, যিয়ে আমি যাৰ কথা কৈ আছোঁ, যাৰ কথা বা যি ব্যক্তিৰ কথা বা যি বস্তুৰ কথা আমি কৈ আছোঁ তাৰ নাম লয়, সেই অংশটোৱে হৈছে ছাবজেক্ট। তাৰমানে কি কৈছে? আকৌ একবাৰ কৈছোঁ মই, দ্য পাৰ্ট অফ দ্য চেণ্টেন্স, বাক্যৰ সেই অংশ, হুইচ নেমছ যিয়ে নাম লয়, কাৰ? দ্য পাৰ্চন অৰ থিং ডেট উই আৰ স্পিকিং এবাউট, আমি যিজন ব্যক্তি বা যি বস্তুৰ কথা কৈ আছোঁ সেই বস্তু বা ব্যক্তিৰ নাম বাক্যৰ যি অংশত লোৱা হয় তাকে আমি কি বুলি কওঁ? ছাবজেক্ট বুলি কওঁ। The part of the sentence which tells about the subject, বাক্যৰ সেই অংশটো যিয়ে ছাবজেক্টৰ বিষয়ে আমাক কয় তাক কি বুলি কয়? প্ৰিডিকেট বুলি কয়। মই ভাবোঁ তোমালোকৰ ছাবজেক্ট আৰু প্ৰিডিকেটৰ মাজত থকা ধাৰণাটো আজিৰ পৰা ক্লিয়াৰ হ'ল। ধন্যবাদ।